নমস্কাৰ, মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে জনাইছোঁ স্বাগতম। আৰু আজি এইটো মোৰ ফাৰ্ষ্ট মিনি ব্লগ হ'ব আৰু আজি এটা স্পেচিয়েল দিনত মই মিনি ব্লগটো ষ্টাৰ্ট কৰিছোঁ। আৰু যি আছে আমাৰ ডিপাৰ্টমেণ্ট ফ্ৰেছাৰ্ছ, এয়া আমি ফ্ৰেছাৰ্ছ মানে দুৱাৰ সন্মুখত ৰুমৰ সন্মুখত লাইন পাতি আছোঁ। তাৰপিছতে ইয়াৰে ছিনিয়ৰ বাসকলে আমাক ফুল দি আদৰিছে। তাৰপিছত আকৌ এটা একদম ৰঙা প্ৰকাণ্ডকৈ ফুট দি দিছে। আৰু গৈয়ে ফাৰ্ষ্ট গৌৰীবাই গান গালে। গৌৰীবা দুবাৰকৈ কলেজৰ বেষ্ট ছিংগাৰো হৈছে, বহুত ধুনীয়া গান গায়। তাৰপাছতে আমাৰ ইণ্ট্ৰডাকশ্যন হ'ল। আমাৰ ইণ্ট্ৰডাকশ্যনটো মানে অলপ বেলেগকৈয়ে কৰিব দিছে, মানে মডেলিং কৰা ষ্টাইলত আহি। তাতে মানে যিকেইটা গান বাজি আছে গোটেইকেইটা মডেলিঙৰ গান হয়। মানে আমিতো কোনেও ভালকৈ কৰিব পৰা নাই, সেইকাৰণে তাৰে আমাৰ ছাৰে কৈছে যে তহঁতি গানটোক অপমান কৰিছ, মানে আমি কোনেও ভালকৈ তাত কৰিব পৰা নাই। তথাপিও দুই এগৰাকীয়ে কৰিছে, কিন্তু মই নাই পৰা। আৰু মই মানে মডেলিঙৰ একোৱেই নাই, মই এনেই খোজকাঢ়ি গৈ আৰু ইণ্ট্ৰডাকশ্যনটো দিছোঁ। মাজে মাজে ছিনিয়ৰ বাসকলেও নাচিছে। আৰু তাত কোনে কি কৰি ভাল পায় মানে হবি সুধিছে। আৰু মই যেতিয়া ক'লোঁ যে মই চিন্তা কৰি ভাল পাওঁ, তেতিয়া চবেই হাঁহিছে। তাৰপিছত মই নাচিম ক'লোঁ, আৰু নাচিবলৈ মোৰ একদম ভাল লগা ছিনিয়ৰ এগৰাকী স্মিতা বা, তাইক মাতিলোঁ আৰু দুয়োজনীয়ে অলপ নাচি দিলোঁ। আৰু এটা কথা ক'বই পাহৰিছোঁ, ইয়াত মানে এনেই সকলোৰে ইণ্ট্ৰডাকশ্যন মানে লৈছে, কিন্তু তাৰ ভিতৰতে এখন কম্পিটিশ্যন চলি আছে। আৰু ইয়াতে মিছ ফ্ৰেছাৰ্ছ হ'ল, আৰু মিছ টেলেণ্ট আৰু মিছ পাৰ্চনেলিটি, এনেকৈ তিনিগৰাকী বাচিছিলে। আৰু এগৰাকী আছিলে মানে তেওঁৰ হাঁহিটো ভাল কাৰণে, মানে এনেই তিনিগৰাকীয়ে ৰাখে, কিন্তু তেওঁৰ হাঁহিটো ভাল দেখি এগৰাকী ৰাখিলে। আৰু ছাৰ মেমহঁতেও দুই এটা বক্তব্য দাঙি ধৰিলে। আৰু শেষত খাই বৈ সকলোৱে পূৰা নাচিছোঁ। আৰু ইয়াত যে দেখিছে নীলা কালাৰ চাদৰ মেখেলা পিন্ধা, সেয়া আমাৰ মেম আকাশী বৰুৱা। আৰু মোৰ মিনি ব্লগটো ইমানতে সামৰণি মাৰি দিছোঁ। যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইবটো কৰি দিব। বাই বাই।